দাদা আৰু কিমান দূৰ যাই থাক এ ভাই এতিয়া কি কৰা যায় কাইবাতে একো নাই কেলে মানে তিনিবাৰ মেট্ৰিক ফেল কৰিলো ভাবিলো ইউটিউবত যে কিবা এটা কাম কৰিম তাতো শূন্য পালো এতিয়া কৰো কি আমি একেবাৰে অপদাৰ্থ হৈ পৰিছো কিলে অপদাৰ্থ কৰি আছা গাঁৱৰ ছোৱালীবিলাক এতিয়াও আমাৰ ওপৰত ফিদা হৈ যায় মোক গাঁৱৰ ছোৱালী নালাগে মোক লাগে চহৰৰ ছোৱালী হয় নেকি পটে লোৱা টকা নাই এইটোৱেতো সমস্যা সেইকাৰণেতো মই গাঁৱৰ ছোৱালী পটে লৈছো টকা নালাগে সিহঁতক মৰমহে লাগে হৌ এইবোৰ বাদ দে এতিয়া কি কৰা যায় সেইটোৱেতো ভাবি আছো মই হয় কষ্টৰ পইচা লাগে না বিনা কষ্টৰ পইচা লাগে মোক বিনা কষ্টৰ পইচা লাগে তেনেহ'লে এটা কাম কৰিবা কি কাম চুৰি কৰিবা কি তই মূৰ্খ নেকি অভদ্ৰ কথা কৈ আছা যে তই মোৰ বন্ধুৰ কাৰণে বাচি গলি আজি নহ'লে পিচ কৰি দিলো তোক তই আমাক পিচ কৰিবি আমাৰ গাঁৱৰ ল'ৰাবিলাক এনেকুৱাই পতে কেঁচা লাগি থাকে ল'ৰাজনক ক'ৰবাত দেখা যেন লাগি আছে ক'ত দেখিলো অ' বাদ দিয়া ব'লা ভাই এ ভাই কি ল'ৰাজন আমাক বেয়াকে চাই আছে ময়ো চাই আছো আজিকালি আৰু চৰকাৰে ভাড়াবোৰ উঠাই দিছে ন ল'ৰাৰ মাজত প্ৰেম কৰিব পাৰে এ ভাই সি দেখোন আমাৰ কাষত আহি আছে ইয়াৰ পৰা গুচি যোৱাটো ভাল হ'ব মোক ল'ৰাৰ প্ৰেমত পৰা ইচ্ছা নাই ব'ল ঐ ৰাম শ্যাম মই ৰাৱণ কবিতাটোৰ কথা মনত আছে নে এ ভাই ল'ৰাটো আমাৰ নাম কেনেকে জানে আৰু কি কবিতাৰ কথা কৈ আছে কি ঐ ৰবা ওলাচোন কথা কৈ আহো দোস্ত মোক চিনি পোৱা নাই দোস্ত কোন হয় মোক চিনি পোৱা নাই মই ৰাৱণ কোন ৰাৱণ তুমি ৰাম নহয় হয় তুমি শ্যাম নহয় একেলগে যে আমি কমানত পঢ়িলো কবিতাটো ক'লেহে মনত পৰিব চাগে কচোন কবিতা কল এবিধ ফল কল খালে এ ভাই ক'ত আছিলি তই বহুত বছৰ পিছত লগ পালো ওই যে কমানতে চাৰি গৈছিলে এ গোটেইখিনি বস্তু কম ৰৌদৰ মাজত নহয় বলা ঘৰত বলা ভাই তোমালোকে কি কৰি আছা এ ভাই আমাৰ কথা নকবা আমি নে বেকাৰ বহি আছো এ ভাই পৃথিৱীত সকলো কাম কৰিবা কিন্তু বেকাৰ বহি নাথাকিবা পিছে তই কি কৰি আছা এ ভাই মই বৰ্তমান মালদা কি নেহৰুৰ পাৰ্কখন মোৰ আৰু ট্ৰেন মোৰ 500খন আছে ট্ৰেন আৰু কি আৰে মূৰ্খ ট্ৰেন মানে বুজি নাপায় ৰেল 5খন আৰু তো মোৰ হোটেল তামাম আছে হোটেল আছে গাড়ী তো হিসাব কৰা নাযায় মোৰ ইমান গাড়ী বুইছো বৰ্তমান মই মালদা ওয়াও কচোন কো ভাই মাহত তই কিমান টকা কমোৱা লাখ টকা কৰিছা শুনিছো মই 1 কোটি টকা কাম 1 কোটি টকা 1 কোটি টকা 1 কোটি টকা কাম কচোন কো লাখত কিমান টা শূন্য থাকে তিনিটা শূন্য থাকে লাখত মাত্ৰ এটা শূন্য থাকে লাখত এটা শূন্য থাকে তেনে কোটিত কিমানটা শূন্য থাকে ৰেলগাড়ীৰ দৰে থাকে ৰেলগাড়ীৰ দৰে থাকে ইমান টকা কৰাই দি তই আৰে ভাই মই ট্ৰেন কিনি আছো এৰোপ্লেন কিনিম মই হেলিকপ্টাৰ এখন বেয়া হৈছে ইঞ্জিনটো বনাব লাগে তাতে পইচা খৰচ কৰি আছো মই এক্সকিউজ মি ভাই কোনটো কৰিছ আজিকালি গুৱাহাটী এ ভাই ৰাৱণে গুৱাহাটীতে বহুত সাকসেস হলে বে কেনেকে হ'ল সেইটো মই নাজানো কিন্তু ইয়াক বহুত টকা পইচা হৈছে চাগে কিবা এটা ভাবিছা নেকি মোৰ মাইণ্ডত এটা বস্তু চলি আছে তাক বেয়াকে ঠগাম মই এতিয়া ভাবি আছো আৰু তেওঁ নেহৰু পাৰ্কখন আৰু এখন ৰেল আমাৰ নামত কৰি লওঁ ইয়াতে আৰু বেছি নকওঁ কি কোনে ক'লে বেয়া হ'ব চব বৰা কোৱা ট্ৰেন এখন পামচাৰ হৈছে হয় নেকি ৰাকেশৰ দোকানত লিকটো বাতিব দিয়া
তাৰপিছত আৰু মোৰ একাউণ্টত টকাখিনি সোমাই দিয়া কি উৰাজাহাজখন আহি আছে নেকি এই সীতাৰ ঘৰত প্লেচ কৰি থৈ দিয়া মই অহাকালি যাই আছোঁ ঠিক আছে আমি তোমালোকে ইয়াত কি কৰা তোকে চাই আছিলোঁ ঘৰত যাবা নেকি ঘৰত যাম ঘৰৰ পৰা কল কৰিছে ঘৰত যাব লাগিব তেনেহ'লে যোৱা ফোন দিব লাগে আরে এইটো দেখোন রাম কিয় কান্দি আছে তাতে গাড়ীও নাহে কি কৰি আছা কি হৈছে ভালকে কোৱা না কি হৈছে হৈ যায় কি আরে কোৱা কি হৈছে ভালকে কোৱা কি হৈছে কি ইয়াৰ হয় নেকি আৰু এটা কিডনি নষ্ট হৈছে ইয়াত মৰিব আহি চাইছো তোৰ গাৰ্লফ্ৰেণ্ডক আইফোন লাগে আমি চান্দা তুলি হলো দিম নহয় না কি আরে মই থাকোতে কি চান্দা তুলিব লাগে বে মই থাকোতে এ ভাই কলে মই নেহেৰু ৰেষ্টুৰেণ্টখনত আপনার নাম করে দিম তেনেহলে ট্রেন এখন লোৱা না না ভাই ইমিডিয়েটলি একটা আইফোন লাগে আইফোন লাগে একটা ইমিডিয়েটলি আরে তুমি টেনশন নকৰা মোক ব্রেকআপ কৰিব আরে ভাই না কান্দিবা শুন চুপ ৰবা এইখিনি পইচা আছে 50,000 টকা লোৱা এইটো লোৱা আৰু ট্ৰেইনখনৰ দামটো মই ট্ৰান্সফাৰ কৰি দি আছো তোমাৰ নাম লাগিব না তোমাৰ নাম লাগিব হয় নেকি কোৱা মই থাকোতে টেনশ্যন ল'ব নালাগে ভাই ৰেলখন জলদি লৈ আহিবি হ'ব মই না যাই কেনে নামটো ট্ৰান্সফাৰ কৰি দিম টেনশ্যন ল'ব নালাগে দৰকাৰ পৰে ইয়াত ৰাস্তাটো বনাই দিম দেখ ভাই মই আজি সোনকালে যাব লাগিব সময়ো নাই তে ভাই হ'ব কান্দবা নালাগে মই ট্ৰেইনখন তোমাৰ নাম কৰি দিমতো আৰু দৰকাৰ পৰে জিএফক ক'বা যে প্লেনখনৰ নাম তোমাৰ নাম কৰি দিব বুজিছ তক কান্দা কাটি নকৰিবা মই একদম বেয়া লাগে মোৰ মনত বিৰাট আঘাত লাগে ভাই নাকান্দিবা মই এতিয়া যাওঁ দেই বাই ভাই যা টেনশ্যন নল'বা মই আহাবাৰ আহি তোমাৰ প্লেনখন নাম কৰি দিম টেনশ্যন নল'বা আবে মোর মোবাইল নাই কি হল আমি পয়সা নকলি দেখুন ডুপ্লিকেট ও গান্ধী চুলি আছে It's not what it looks like. আৰু কান্দা কাটি নকৰবি মোৰ নাম্বাৰটা আছে না কল কৰিবি আৰু তাৰ পিছত মই ট্ৰেইনখন তোমাৰ নাম কৰি আছো টেনশ্যন নল'বা বুজিছ টেনশ্যন নল'বা মই নামটো ট্ৰান্সফাৰ কৰি আছো দেই তেনেহ'লে এতিয়া মই যাওঁ Run. अरे तुमने जो देखा है